তো বন্ধুসকল আপুনি যদি ইনষ্টাগ্ৰামৰ পৰা পইচা উপাৰ্জন কৰিব বিচাৰে আপোনালোকে কিদৰে কৰিব হয় বন্ধুসকল আজি আপোনালোকক দেখাম আপুনি ইনষ্টাগ্ৰামৰ পৰা কিদৰে পইচা উপাৰ্জন কৰিব তাৰ কাৰণে আপোনাৰ যিটো ইনষ্টাগ্ৰাম আছে ইনষ্টাগ্ৰামটো আপুনি প্ৰফেচনেল কৰিব লাগিব আৰু যদি আপোনালোকে প্ৰফেচনেল কৰিব নাজানে তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোখিনি দেখাই যাওঁ তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ বন্ধুসকল আপুনি যদি আপোনাৰ ইনষ্টাগ্ৰামটো প্ৰফেচনেল কৰিব বিচাৰে তাৰ কাৰণে আপোনাৰ যিটো ইনষ্টাগ্ৰাম আপুনি খুলি ল'ব খুলি লোৱাৰ পিছত আপুনি তলফালে দেখিছে যিটো আপোনাৰ প্ৰফাইল আইকন দেখাই আছে আইকনটো আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ইয়াত যিটো থ্ৰী ডট পাইছে থ্ৰী ডটটো আপুনি ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত আপুনি ইয়াত বিভিন্ন অপশ্যন পাই যাব তললৈ যাব তো মই অকণমান তললৈ গৈছোঁ তললৈ যোৱাৰ পিছত আপুনি এটা অপশ্যন পাব দেখিছে এইটো একাউণ্ট টাইপ এণ্ড টুলছ এইটো আপুনি ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত আপুনি ইয়াত দুটা অপশ্যন পাব ওপৰত দুটা অপশ্যন বুজাই আছোঁ আপোনাৰ যিটো ফাৰ্ষ্ট অপশ্যন দেখিছে ছুইপ টু প্ৰফেচনেল একাউণ্ট মানে আপুনি বৰ্তমান যিটো একাউণ্ট চলাই আছে মানে আপোনাৰ যিটো ইনষ্টাগ্ৰাম আপুনি একাউণ্ট চলাই আছে আপোনাৰ ভালেখিনি ধৰক ফলোৱাৰ্ছ আছে আৰু সেই যিটো একাউণ্ট চলাই আছে আপুনি সেইটোকে যদি আপুনি প্ৰফেচনেল কৰিব বিচাৰে তো আপুনি ফাৰ্ষ্ট অপশ্যনটো ক্লিক কৰিব আৰু ছেকেণ্ড অপশ্যনটো হৈছে আপুনি একেবাৰে নতুন প্ৰফেচনেল একাউণ্ট যদি খুলিব বিচাৰে তো আপুনি ছেকেণ্ড অপশ্যনটো ক্লিক কৰিব আজি আপোনালোকক যিটো ফাৰ্ষ্ট যিটো মই দেখাম সেইটো আপোনাৰ দেখাম মানে যিটো আপোনাৰ আগৰ একাউণ্টটোকে যিটো আপুনি প্ৰফেচনেল কৰিব সেইটোৱে মই দেখাম আৰু যদি ছেকেণ্ড অপশ্যনটো আপোনালোকক লাগে মানে আপুনি যদি নতুন একাউণ্ট খুলিব বিচাৰে তো আপোনালোকে মোক কমেণ্ট কৰক মই সোনকালে ভিডিঅ' বনাই দিম তো আপুনি ফাৰ্ষ্টৰ যিটো অপশ্যন পাইছে অপশ্যনটো আপুনি ক্লিক কৰিব আপুনি ক্লিক কৰাৰ পিছত যিটো কণ্টিনিউ পাইছে কণ্টিনিউটো আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ইয়াত কেইটামান অপশ্যন পাব মানে আপোনাৰ মেইন যিটো অপশ্যন আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব যদি আপুনি কিবা আৰ্টিষ্ট হয় তো আপুনি আৰ্টিষ্টত ক্লিক কৰিব যদি আপুনি ভিডিঅ' বনায় আপুনি ব্লগ বনায় মানে আপুনি মিনি ব্লগ বনায় তো আপুনি ব্লগাৰত ক্লিক কৰিব ডিজিটেল কিবা ভিডিঅ' বনায় বা আপোনাৰ কিবা ব্ৰেণ্ড আছে তো আপুনি এইটো ক্লিক কৰিব লিখাই আছে ওপৰ ছেকেণ্ড অপশ্যনটো মানে এইটো হৈছে আপোনাৰ কেটেগৰী আপুনি কণ্টেণ্ট কিহৰ ওপৰত বনায় যদি আপুনি ব্লগ বনায় তো আপুনি ব্লগাৰত ক্লিক কৰিব আৰু যদি আপুনি কিবা টেক ভিডিঅ' বনায় বা মোৰ নিচিনা ধৰক আপুনি টেক ভিডিঅ' বনায় তো আপুনি ইয়াত যিটো ডিজিটেল ক্ৰিয়েটৰ আছে এইটো আপুনি ক্লিক কৰিব পাৰে আৰু যদি আপুনি কিবা এডুকেশ্যনৰ ওপৰত ভিডিঅ' বনায় মানে কিবা পঢ়া শুনাৰ ওপৰতো আপুনি এডুকেশ্যনটো ক্লিক কৰিব পাৰে মানে আপোনাৰ যিখিনি অডিয়েঞ্চ তো আপুনি অডিয়েঞ্চখিনি ইয়াতে চিলেক্ট কৰিব লাগিব আৰু যদি আপুনি ভুল কৰে মানে আপোনাৰ ভিডিঅ'ত ভিউজ নাহিব তো আপুনি কি কৰিব মই যিহেতুকে আপোনাৰ ডিজিটেল মানে ক্ৰিয়েটৰটো চিলেক্ট কৰিম কাৰণ মই আপোনাৰ টেক ভিডিঅ' বনাওঁ তো মই ডিজিটেল ক্ৰিয়েটৰটো মই চিলেক্ট কৰিম আৰু ওপৰত এটা অপশ্যন পাইছে ডিছপ্লে অন প্ৰফাইল এইটো অফ থাকিব আপুনি এইটো অন কৰি দিব আৰু অন কৰিলে কি হয় মই আপোনাক পিছত ক'ম এইটো অন কৰাৰ পিছত ডান কৰিব আপুনি ইয়াত দুটা অপশ্যন পাব এটা হৈছে আপোনাৰ ক্ৰিয়েটৰ আৰু এটা হ'ল আপোনাৰ বিজনেছ ক্ৰিয়েটৰটো হৈছে আপোনাক মই বুজাই আছোঁ আপুনি যদি কণ্টেণ্ট ক্ৰিয়েটৰ মানে আপুনি ধৰক ব্লগ বনায় মিনি ব্লগ বনায় ধৰক এডুকেশ্যনৰ ওপৰত ভিডিঅ' বনায় বা আপুনি ট্ৰেক ভিডিঅ' বনায় মানে যিকোনো ভিডিঅ' বনালে আপুনি ওপৰতো চুব বিজনেছটো মই বুজাই আছোঁ আপোনাৰ যদি কিবা দোকান আছে বা আপুনি ধৰক কিবা ব্যৱসায়ৰ কাৰণে ভিডিঅ' বনায় তো আপুনি ছেকেণ্ড অপশ্যনটো ক্লিক কৰিব পাৰে আৰু যিহেতুকে আপুনি ধৰক ব্লগিং কৰিব বা আপোনাৰ টেক ভিডিঅ' বনাব তেতিয়াহ'লে আপুনি ক্ৰিয়েটৰটো চিলেক্ট কৰি আপুনি নেক্সট কৰিব নেক্সট কৰাৰ পিছত আপোনাৰ ইয়াত এটা অপশ্যন পাব অপশ্যনটো আপুনি অ'কে কৰিব অ'কে কৰাৰ পিছত আপোনাৰ ইয়াত দেখিব প্ৰফেচনেল ইমেইল এইটো অনেই থাকিব তো অন থাকিব দিব আপুনি নেক্সট কৰিব নেক্সট কৰাৰ পিছত আপুনি ইয়াত বিভিন্ন অপশ্যন পাব মই দেখাই আছোঁ ইয়াত আপুনি প্ৰথম অপশ্যনটো ক্লিক কৰাৰ পিছত আপুনি ইয়াত আপোনাৰ নামটো সলাব পাৰে বা আপুনি নাম বেলেগ ৰাখিবও পাৰে আপোনাৰ ইচ্ছামতে নাম সলাই ল'ব পাৰে নাম যদি ইউজাৰ নেমো সলাই ল'ব পাৰে আপোনাৰ ইচ্ছামতে সলাই ল'ব পাৰিব বায়'টো কি হৈছে আপুনি ভিডিঅ' কিহৰ ওপৰত বনায় তাৰ এটা একদম ধুনীয়াকৈ বায়' এটা আপুনি লিখি দিব যে ধুনীয়াকৈ আপুনি এটা বায়' বনাই ল'ব বনাই লোৱাৰ কাৰণে বনাই লৈ পেলাই আপুনি ইয়াত দি দিব মই তাৰপৰা নেক্সট কাম হৈছে আপোনাৰ এড লিংক ইয়াত আপুনি আপোনাৰ ফেচবুকৰ লিংক দিব পাৰে ইউটিউবৰ যদি চেনেল আছে ইউটিউবৰ লিংক আপুনি ইয়াত দিব পাৰে তো আপুনি ইয়াত এড কৰি ল'ব এইখিনি কৰাৰ পিছত আপুনি ওপৰত যিটো শুদ্ধ চিন দেখিছে সেইটো আপুনি ক্লিক কৰিব তো বন্ধুসকল দেখিছে মোৰ আপোনাৰ যিটো প্ৰফেচনেল একাউণ্ট হৈ গৈছে তো আপুনি এবাৰ ৰিফ্ৰেছ কৰিব ৰিফ্ৰেছ কৰাৰ পিছত ইয়াত এটা বস্তু দেখিব আপুনি প্ৰফেচনেল ডেশ্ববৰ্ড সেইটো দেখিলে গম পাব আপোনাৰ একাউণ্টটো প্ৰফেচনেল হৈ গৈছে ইয়াত আপুনি চাব পাৰে কিমান টাইমত ভিডিঅ' কোনে চাইছে আৰু আপোনাৰ ভিউজ কিমান আহিছে ইয়াত দেখিব আপুনি ইয়াত বিভিন্ন আপোনাৰ যিমান এক্টিভিটি আছে আপোনাৰ প্ৰফেচনেল একাউণ্টটো এক্টিভিটি ইয়াত পাই যাব
আপোনাৰ দেখিছে আপোনাৰ একাউণ্টটো এতিয়া প্ৰফেচনেল হৈ গ'ল। আপুনি যেতিয়া ইয়াত ভিডিঅ' দিয়ে আপোনাৰ মানে ইয়াৰ পৰাই আপোনাৰ আৰ্নিং আহিব। আৰু আৰ্নিং কিদৰে আহিব তাৰ কাৰণে এটা মই বেলেগ ভিডিঅ' বনাম, মানে এইটো অলপ লম্বা হ'ব ভিডিঅ'টো। তো মই আপোনাক আজি জাষ্ট কিদৰে আপোনাৰ একাউণ্টটো প্ৰফেচনেল হ'ব বাছ মই সেইটোহে দেখালোঁ। আৰু নেক্সট ভিডিঅ'ত আপোনালোকে যদি কমেণ্ট কৰে তো মই আপোনাৰ নেক্সট ভিডিঅ' বনাই দিম আপুনি আৰ্নিং কিদৰে কৰিব, মানে ইনষ্টাগ্ৰামত কিদৰে পইচা আহিব। তো আপোনালোকৰ ভিডিঅ' চাই কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকিব। তো আজিলৈ ভিডিঅ'টো ইমান আছিল, তো আজিলৈ বাই বাই।